Hi everyone, welcome back to the channel Mr. AB Education. Hoping all of you are well. Starting the second part of tag question. এই ভিডিওটোত মই question tagৰ দ্বিতীয় অংশটো আৰম্ভ কৰিবলৈ লৈছো। আশা কৰো আটাই ভালে আছে ন? Okay, let's start. যোৱা ভিডিওটোত only affirmative sentenceৰ question tag কৰা হৈছিল। আজি negative sentence কেইটামান লোৱা হৈছে কেইটামান এক্সাম্পল লৈছো he did not came এটো negative sentence এটা এই negative sentence টোৰ টাগ কেনেকুৱা হ'ব he did not came কমা দিব লাগিব next আমাৰ এতিয়া আহিব question tag did he question mark দিব লাগিব এইটো question mark পাহৰি গলে কিন্তু নহব question mark দিবই লাগিব He did not came. Did he? Did. Yeah, did আছে did লব লাগিব কোনো কথা নাই did আছে did ললেই হল আমাৰ সাবজেক্ট হি আছে did he হৈ গল simple number 2 Rahul was not present yesterday Rahul যোৱাকালি উপস্থিত নাছিল ইয়াৰ কোৱেশ্চন টাকটো কেনেকৈ কৰিব লাগিব Rahul was not present yesterday কমা দিব লাগিব তাৰ পিছত was Rahul oh এটা রং হইছে ন রং হইছে তার মানে এটা যোৱা ভিডিওত কোৱা হইছে যে যদি তা কোৱেশ্চন কৰো আমি সাবজেক্টটো কি হ'ব লাগিব pronoun হ'ব লাগিব ইয়াত রাহুল নহব রাহুলৰ ঠাইত কি হ'ব হি আমি হি বহাব লাগিব ইয়াত কি লিখিব লাগিব হি was he question mark হৈ গল আমাৰ কোৱেশ্চনটা Anyway, যি সকল ভিউয়ার্স এতিয়াও মিস্টার এবি এডুকেশন চ্যানেল সাবস্ক্রাইব কৰি লোৱা নাই অতি সোনকালে সাবস্ক্রাইব কৰি লওক বিভিন্ন প্ৰকাৰৰ গ্ৰামাৰ আলোচনা কৰা হ'ব নট অনলি ফৰ ষ্টুডেন্ট তো চাবই আৰু জেনাৰেল ভিউয়ার্স সকলেও যদি ভিডিও বিলাক চাই থাকে একাধিক ক্ৰমে তেন্তে নিশ্চয় ইংৰাজীৰ দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হ'ব নাম্বাৰ 3 they have not returned yet তেওঁলোক এতিয়াও উভতি অহা নাই এইটো নিশ্চয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা সেন্টেন্স এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্সটো আমি কেনেকৈ কোৱেশ্চন টাগ কৰিম they have not returned yet have they আমাৰ সাবজেক্ট দিয়া আছে ইয়াত কোনো কথা নাই have থাকিলে have হ'ব head থাকিলে head হ'ব যদি past perfect নহলে head দিব লাগিব it is একদম simple they have not returned yet have they তেওঁলোক আহিছেনে এনেকুৱা কথা অৰ্থটো এনেকুৱাই হ'ব nobody trusts a liar বিচলিয়াক কোনেও বিশ্বাস নকৰে nobody trusts কোনেও বিশ্বাস নকৰে a liar nobody trusts a liar do they ইয়াত চাব লাগিব এইটো নেগেটিভ সেন্টেন্স হয় nobody trusts a liar আমি ইয়াৰ টা কোৱেশ্চন কেনেকৈ কৰিম do they ইয়াত যেহেতু আমাৰ auxiliary নাই আমি do did does লব লাগিব যেহেতু এটো প্ৰেজেন্ট ইনডেফিনিটত আছে সেই কাৰণে আমি do লম nobody trusts a liar do they that they কি হল nobody কোনেও মানে বহুত আছে তাৰে কোনেও বিশ্বাস নকৰে সেই কাৰণে they imperative sentence আদেশসূচক বাক্য এটাৰ আমি কোৱেশ্চনটা কেনেকৈ কৰিম এই বিষয়ে অকনমান আলোচনা কৰিলো এই এক্সাম্পল কেইটা চাও Number 1, do the sum. Ito eta imperative sentence হয় আদেশসূচক বাক্য অংকটো কৰা do the sum আদেশ দিয়া হৈছে এটো আমি কোৱেশ্চনটা কেনেকৈ কৰিম do the sum will you won't you option will you or won't you won't you To the sum, will you, won't you? Want হৈছে will not or short form. Want you, আমি যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো। Number 2, don't mix with evil company. অৰ্থাৎ বেয়া সংগৰ লগত লগ নালাগিবা। এইটোক আমি কোৱেশ্চনটা কেনেকৈ কৰিম don't mix with evil company কমা এটা দিব লাগিব তাৰ পিছত will you অৰ্থাৎ imperative sentence attack আমি যেতিয়া
কুৱেশ্যন টাগ কৰিম কুৱেশ্যন টাগত আমি ব্যৱহাৰ কৰিব লাগিব উইল ইউ অৰ won't you এতিয়া আহো আন দুটা এক্সাম্পল 3 আৰু 4 মন কৰিবলগীয়া এই দুটা let us অৰ্থাৎ let us ৰ শৰ্ট ফৰ্ম let's এর যদি আৰম্ভ হয় তেন্তে কি কৰিব লাগিব let's go for a walk বলা আমি ফুৰিবলৈ যাওঁ এনেকুৱা অৰ্থ ইয়াৰ আমি কুৱেশ্যন টা কেনেকৈ কৰিব লাগিব let's go for a walk কমা কুৱেশ্যন টা shall we number 4 let's have a picnic বলা আমি এটা পিকনিক কৰো let's have a picnic shall we অৰ্থাৎ যদি let's এর আৰম্ভ কৰা ইম্পাৰেটিভ সেন্টেন্স এটাৰ তাক কুৱেশ্যন কৰিব লাগে তেন্তে কি কৰিব লাগিব তাক কুৱেশ্যনত আমি shall we ব্যৱহাৰ কৰিব লাগিব অন্য একো নাই shall we very simple কুৱেশ্যন তাক দেখা হ'ব নেক্সট ভিডিঅ'ত থ্যাংক ইউ বাই বাই